Good morning guys. সবে চাগে উৰুকাৰ যোগাৰত ব্যস্ত হৈ আছে আমিও আজি ব্যস্ত হ'বই লাগিব বাৰু উৰুকাৰ যোগাৰত এতিয়া মানে ককা শ্ৰাদ্ধ আছে আজি ভকত কিজনো আহিব দিগদাৰ পালে ঠাণ্ডা যিহেতু দূৰো হয় হাতমাৰীৰ পৰা ইয়ালৈ গতিকে এতিয়া আমি তালৈ যাবলৈ ৰেডি হৈ আছো এয়া আহকচোন এয়া ধুনু আৰু দেউতাক ৰেডি হৈ আছে গাড়ীত বহি হাই কৈ দিয়া মা এয়া বজাৰ আৰু টিকিটো আছে বাৰু বজাৰ অলপ এয়া মা দেউতা সব আমি ৰেডি এতিয়া যাবলৈ আমি আহি আছো আমাৰ আজি কি বজাৰ কৰিলো চাওকচোন দেখাই দিয়ক আকৌ হাঁহ আৰু মাছ ভকুৱা মাছ আৰু হাঁহৰ লগত কি হ'ব কৈ দিয়ক এই হাঁহে কোমোৰাই হ'ব দেই আজি মানে এওঁৰ মনটো খুব ভাল হেৰি এইকেইদিন মানে একদম বহুত ডাঙৰ চাই চাল কোমোৰা এটা বিচাৰি আছিলে পাই গ'ল আজি দেখাই দিয়কচোন কোমোৰা কিমান ধুনীয়া ডাঙৰ একদম দেখিছেনে 200 টকা লৈছে হাঁহে কোমোৰাই 11টা বাজি গ'ল বনাই হওঁতে এয়া ফুলকবি বন্ধাকবি মিক্স চব্জি এয়া বেঙেনা ফ্ৰাই এয়া কলডিল দি বনাইছোঁ মাছৰ মুৰা কলডিল আৰু এইখিনি হৈছে মাছ বিলাহী কাঠআলু এইখিনি মাছৰ পেটুকা ভাজি আৰু এয়া ভাত গোটেইখন ঢাকনা খোলা নাই বাৰু গৰম গৰম হাৱা ওলাই আছে দেখিছে 11টা বাজি গ'ল বনাওতে দেৰিয়ে হ'ল বহুতখিনি এতিয়া খাওঁ আমি আমাৰ ধুনুৱে 11:30 বজাত একদম পকাত বহি লৈ পুৰা খেলাত লাগি আছে ধুনু এইফালে হাই কৈ দিয়া হাই খাই আছে কেনেকুৱা হৈছে মাই ধুনীয়া হৈছে টেষ্টি একদম কওকচোন কওক এইফালে ৰাইজ আজি উৰুকাৰ ৰাতি কি কৰিলোঁ ৰাতিপুৱাৰ পৰা বাৰু সকলোকে দেখালোঁ আজি এতিয়া বহুত দেৰিয়ে হ'ল 12টা মানে বাজিব হ'ল ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ হাঁহে মাহে ভালকৈ খালোঁ বাৰু ভোগালী বিহু যিহেতু ন খাবতো লাগিবই ভোগালীৰ ভোগ সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ